কৃষ্ণ বাসুদেৱায় নমো নম। আজি আমি আহি আছোঁ পবিত্ৰ শ্ৰী শ্ৰী বাসুদেৱ থানলৈ বুলি। বলক আমি আগবাঢ়ি যাওঁ। কৃষ্ণ বন্ধুসকল, আমি আহি পবিত্ৰ শ্ৰী শ্ৰী বাসুদেৱ থান পালোহি। কৃষ্ণ শ্ৰী কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নম। নম পংকজ নেত্ৰায় মালিনী বসুদেৱং সূত্ৰং কৃষ্ণ কংসচানু মদনং দৈৱকী হৃদয়ানন্দে বন্দে জগদ্গুৰু হৰি ৰাম ৰাম। মোৰ কিং কুৰতি ৱাচলং পংঘু লংগাইতে গিৰিম যৎ কৃপাতমহং বন্দে পৰমানন্দ মাধৱ মাধৱ। শ্ৰী শ্ৰী বাসুদেৱায় নমো নম। কৃষ্ণ বলক আগবাঢ়ি যাওঁ থানলৈ বুলি। দেখিছে কিমান সুন্দৰ পৰিৱেশ, কিমান প্ৰাকৃতিক মহাদৃশ্য দেখিছে। এয়া কিমান সুন্দৰ পৰিৱেশ। ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে। তাৰ উপৰিও ভাৰতবৰ্ষৰ কিছুমান ঠাইৰ পৰাও আহে। ভাৰতৰ বাহিৰেও বিদেশী পৰ্যটক এই থানলৈ আগমন ঘটে। বহুত সুন্দৰ পৰিৱেশ। ইয়াৰ কিছু মহত্ব আছে। ইয়াত যদি আপোনালোকে মনতে যদি কিবা এটা ভাবে, তেতিয়া চাকি বন্তি জ্বলালে আপোনালোকৰ মনোবাঞ্ছা পূৰণ হয়। চলি আহিছে তেনেকৈ ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয়। কৃষ্ণ আইতা দেই, কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া থানৰ ভিতৰলৈ সোমাই আহিছোঁ। দেখিছে কিমান সুন্দৰ পৰিৱেশ। বহুত মানুহ আছে ইয়াত। এয়া থানৰ মূল দুৱাৰ দেখিছে। এয়া খাদ্য সামগ্ৰী আমি লৈ যোৱা হৈছে, যিহেতু খাদ্য সামগ্ৰী খাব লাগিব। মাৰ প্ৰসাদ খোৱাৰ পিছত আমি ইয়াত নিজে ভাত বনাব লাগিব। ভাত বনাই আমি চব একেলগে বহি ভাত খাব লাগিব। বহুত ভাল লাগে পৰিৱেশটো। এয়া দেখিছে আপোনালোকে। ইমান সুন্দৰ পৰিৱেশ। বলক আমি অকণমান আগলৈ যাবলৈ চেষ্টা কৰিম। বলক ভাইটি, থানলৈ আহি মোবাইল পিটিকি আছা, ভগৱানৰ আশীৰ্বাদ নোলোৱা নেকি? এয়া দেখিছে আপোনালোকে নিশ্চয় কিমান সুন্দৰ পৰিৱেশ। ভক্তসকলে বন্তি জ্বলাইছে মনোবাঞ্ছা পূৰণ হ'বলৈ। আপোনালোকে নিশ্চয় দেখিছে কিমান সুন্দৰ পৰিৱেশ। কৃষ্ণ দেখিছে ভক্তসকলৰ। এয়া হ'ল মূল দুৱাৰ। ইয়াৰ ভিতৰলৈ সোমাই যোৱা শ্ৰী শ্ৰী বাসুদেৱ থানৰ। বহুত সুন্দৰ, বহুত পুৰণীয়া দিনীয়া বস্তু আছে ইয়াত। ৰজাদিনীয়াৰ বস্তু, ৰজাই পূজা পাতল কৰা। ইয়াত দেখিছে নিশ্চয় আপোনালোকে। ইয়াৰ পুথিভঁৰালত ৰজাদিনৰ কিছুমান পুৰণি কিতাপ আছে। ইয়াত ৰজাই নিজে পূজা পাতল কৰা দেখিছে। ইয়াৰ দেখিছে আপোনালোকে নিশ্চয় মানুহ আগমন, কিমান ভক্তসকলৰ আগমন। বহুত সুন্দৰ পৰিৱেশ ইয়াত। আপোনাৰ আহিলে আপোনালোকৰো ইয়াৰ পৰা ইয়াতে থাকোঁ লাগিব। বহুত সুন্দৰ হয়। ভক্তসকলৰ যিহেতু আৱিৰ্ভাৱ হয় ইয়াত, যেন ঈশ্বৰে ইয়াত ভক্তসকলক আশীৰ্বাদ দিবলৈ ৰৈ আছে নিজেই, তেনেকুৱা অনুভৱ হয়। বন্ধুসকল, আজিলৈ বিদায় মাগিছোঁ। শ্ৰী শ্ৰী বাসুদেৱ থানৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ। যদি আপোনালোকে চাই ভাল পায়, আছামিজ টেঙা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ।